হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই অৰ্চনাই পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ৰেচিপি লৈ। সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পানীলাওৰ আগ মাছেৰে খাৰ দিছোঁ। বলকচোন কেনেকৈ দিছোঁ, কি বনাইছোঁ দেখুৱাই দিওঁ। তাৰ বাবে প্ৰথমে মই লৈছোঁ পিঁয়াজ, আদা, নহৰু থেতেলিয়াই লৈছোঁ দেই। আৰু এয়া মাছ ভাজিয়ে থৈ দিছিলোঁ। 2 পিচ মাছে ব্যৱহাৰ কৰিছোঁ, শাক বেছি নাই যে। প্ৰথমে কেৰাহীটো তেল গৰম কৰি মাছখিনি দি দিছোঁ। মাছখিনি আগতে ভাজি লোৱা আছিল বাবে মই বেছিকৈ ভজা নাই, অকণমান গৰম কৰি লৈছোঁ। আৰু ইয়াতে 2টা কেঁচা জলকীয়াও দি দিছোঁ। কেঁচা জলকীয়া আগতে দিলে খুব গোন্ধায়, সেইবাবে মই এতিয়াই দি দিছোঁ। এইখিনি অকণমান ভাজি লৈছোঁ। এইখিনি ভজা হোৱাৰ পিছতে মই ইয়াতে কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া এইখিনিও অকণমান ফ্ৰাই কৰি ল'ম। পিঁয়াজৰ কেঁচা গোন্ধটো গ'লে মই ইয়াতে আদা নহৰু বটি লৈছিলোঁ যে, সেইখিনিও ইয়াতে দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ অকণমান টাইম ফ্ৰাই কৰি ল'ম। জাষ্ট কেঁচা গোন্ধটো মৰিলেই হ'ল, ইমানখিনিয়ে ভাজিব লাগিব। এয়া চাওকচোন, আধা ভজা হৈছে, মানে অকণমান ৰংচঙীয়া হৈছে। এতিয়া পানীলাও শাকখিনি দিব পৰা হৈছোঁ। এইখিনি চাওকচোন, মই ভালদৰে বাছি ধুই মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এতিয়া এইখিনি ইয়াতে দি দিলোঁ। ফ্ৰেণ্ডছ, আপোনালোকে এনেদৰে বনাই খাই পাইছেনে? কোনে কোনে খাইছে কমেণ্টত নিশ্চয় জনাব দেই। ময়ো গম পাম আপোনালোকেও এনেদৰে বনাই খাই বুলি। আৰু যদি খোৱা নাই, সোনকালে বজাৰত পানীলাও আগ শেষ হোৱাৰ আগে আগে লৈ আহক আৰু এনেদৰে খাৰ দি পেলাই বনাই খাই চাওক। খুব টেষ্টি লাগে, খাই নিশ্চয় ভাল পাব। এয়া চাওকচোন ফ্ৰেণ্ডছ, শাকখিনি কিমান আছিলে হয়নে? কেৰাহীটো ভৰ্তি হৈ কেনে আছিলে হয়নে? এতিয়া চাওক কমি গ'ল ধুনীয়াকৈ। এতিয়া মই এইখিনি ভালদৰে অকণমান লৰাই ইয়াতে প্ৰয়োজন অনুপাতে নিমখ অকণমান দিম। আপোনালোকে ইচ্ছা কৰিলে হালধিও দিব পাৰে। আচলতে খাৰ বনালে হালধি নিদিলেও হয়, কিন্তু মই অকণমান দিম কাৰণ ৰংটো বৰ ধুনীয়া হয়। এয়া নিমখ দি দিছোঁ আৰু এয়া চাওকচোন অকণমানে হালধি দিছোঁ যাতে ৰংটো ধুনীয়া হ'ব। এতিয়া এইখিনি ভালদৰে লৰাই অকণমান টাইম আকৌ ফ্ৰাই কৰিম। এয়া দেখিছেনে পানী ওলাইছে? ইয়াতে মই পানী এড নকৰোঁ, আপোনালোকে চাই থাকিবচোন মই কি কি দিম ইয়াতে। এয়া চাওক ফ্ৰেণ্ডছ, প্ৰথমতে আদা দিছিলোঁ নহয়, আৰু অকণমান আদা থৈ দিছিলোঁ মই, আদা থেতেলিয়াই। আৰু এয়া খাৰ অকণমান লৈছোঁ। এই আদাখিনিৰ লগতে মিক্স কৰি কেনে মই এই শাকখিনিৰ লগত দি দিম। এয়া চাওক দেখিছেনে? এনেদৰে মিক্স কৰি কেনে খাৰখিনি দিব আদাৰ লগত। খুব টেষ্টি হয় আৰু গোন্ধটো ইমান ধুনীয়া হয় ন, মোৰতো এতিয়াই খাওঁ খাওঁ লাগি গৈছে। বিৰাট ধুনীয়া চেণ্ট এটা ওলায়, বিৰাট ভাল লাগে খাই ফ্ৰেণ্ডছ। এতিয়া ইয়াতে এখন ঢাকনি দি এইখিনি অকণমান সিজিবলৈ দিম। এয়া চাওকচোন, অকণমান টাইম সিজিব দিয়াৰ পিছত কি ধুনীয়া দেখা হৈছে। চাওক ফ্ৰেণ্ডছ, মই ইয়াতে পানী দিয়াই নাছিলোঁ হয়নে? কিমান পানী উঠিছে। এতিয়া এই পানীখিনি অকণমান আৰু শুহিব দিম। পানীখিনি অকণমান কমি গ'লে মই এইখিনি অজৰাই থ'ম। ৰ'ব, এইখিনি অকণমান শুহিব দিওঁ আকৌ। এয়া চাওক ফ্ৰেণ্ডছ, মোৰ আজি ৰেচিপি ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া অজৰাই থৈ দিওঁ। আৰু আপোনালোকেও আজি ৰেচিপিটো ভাল লাগিছে যদি এটা লাইক কৰি দিব, কমেণ্টত জনাব কেনেকুৱা পালে, এনেদৰে বনাই খায় নে নাখায় সেইখিনিও জনাব। আৰু নিউ ভিউজসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, সকলোৱে ভালে থাকিব। পুনৰ আহিম নতুন ভিডিঅ' লৈ। সকলোকে বাই বাই।